আমি দেখাব লৈছোঁ ৰাসায়নিক বিক্ৰিয়াৰ যিবিলাক সমীকৰণ আছিলে আমি ব্যৱহাৰিক ৰূপত দেখাব চেষ্টা কৰিছোঁ, যিখিনি আমি যতন পাৰোঁ। বিশেষকৈ আমি লৈছোঁ উদাহৰণ হিচাপে তাপবৰ্জী বিক্ৰিয়া, তাপৰগ্ৰাহী বিক্ৰিয়া, আৰু যে কাৰ্বন ডাই অক্সাইড যে চূণ পানীৰ মাজেৰে গ'লে যে বগা অৰ্ধক্ষেপ পৰে বা চূণ পানীখিনি বগা হয়, যে কাৰ্বন ডাই অক্সাইডে চূণ পানীৰ মাজেৰে গ'লে কি হয় বগা হৈ যায়। তাৰ কাৰণটো হ'ল কেলছিয়াম কাৰ্বনেট উৎপন্ন হয়, যিটো বগা অৰ্থক্ষেপ হয়। আৰু তাপবৰ্জী বিক্ৰিয়া হিচাপে উদাহৰণ ল'ম আমি চূণশিলৰ যিটো চূণশিল আছিলে, চূণশিলৰ বিক্ৰিয়া আমি চাম। আৰু এটা আছে তাপৰগ্ৰাহী, যিটো আমাৰ ক্লাছ 10ৰ বিষয়বস্তুত এই অংশটো নাই, উদাহৰণটো নাই, বিশেষকৈ তাপৰগ্ৰাহী বুলি আছে। গতিকে তাপৰগ্ৰাহী বিক্ৰিয়া দেখাবলৈ আমি ইউৰিয়া পানীৰ লগত বিক্ৰিয়া কৰি দেখাম। ইয়াত তাপ শোষণ হ'ব, ইয়াত তাপ বৰ্জন হ'ব। ঠিক আছে। পোনপ্ৰথমে আমি ৰুম টেম্পাৰেচাৰ দেখাই লৈছোঁ 23.6। গতিকে 23.6ৰ পৰা আমি বিক্ৰিয়া তাপবৰ্জীয় তাপৰগ্ৰাহী নিৰ্ধাৰণ কৰিম। পোনপ্ৰথমে আমি তাপৰগ্ৰাহী বিক্ৰিয়া দেখাবলৈ কি উদাহৰণ লৈছিলোঁ, যে ইউৰিয়া সাৰ যিবোৰ আমি সাৰ হিচাপে বা ফাৰ্ট হিচাপে ইউজ কৰোঁ, আমি ইউৰিয়া সাৰক টেষ্ট টিউবত ঢালি লৈছোঁ। ইউৰিয়া সাৰ, আৰু আমি যেতিয়া ইউৰিয়া সাৰত পানী দিম, যেতিয়া এইটো এটা হ'ল তাপৰগ্ৰাহী বিক্ৰিয়া, আমি চাওঁ টেম্পাৰেচাৰ কিমান কমি যায়। দেখা গৈছে যে ৰুম টেম্পাৰেচাৰ 23.6ৰ পৰা কমি আহি 20, 19, 18, 17 এইদৰে কমি আহি কমি গৈ থাকিব। অৰ্থাৎ এই পৰীক্ষাটো এইটো প্ৰমাণ কৰে যে এই বিক্ৰিয়াটো এটা তাপৰগ্ৰাহী বিক্ৰিয়া। এতিয়া আমি দেখুৱাব লৈছোঁ তাপবৰ্জী বিক্ৰিয়া। আৰু তাপবৰ্জী বিক্ৰিয়া দেখাবৰ কাৰণে আমি চূণশিল আৰু পানী বিক্ৰিয়াটো আমি দেখুৱাব লৈছোঁ। চূণশিল আমি জানো যে কেলছিয়াম কাৰ্বনেটৰ কিছুমান টুকুৰা। এই চূণশিলত যদি আমি পানী ঢালি দিওঁ, গতিকে কি হয়, তাত বিক্ৰিয়া যিটো সংঘটিত হ'ব এইটো তাপবৰ্জী বিক্ৰিয়া, আৰু তাপ উদ্ভৱ হ'বলৈ আৰম্ভ কৰিব। আৰু আমি দেখাইছোঁ যে আমাৰ ৰুম টেম্পাৰেচাৰ আছিল 23.3। গতিকে এই বিক্ৰিয়াটো আৰম্ভ হ'লেই, গতিকে আমি চাওঁচোন প্ৰথমে টেম্পাৰেচাৰ কিমান বৃদ্ধি হয়। আমি ডিজিটেল থাৰ্মোমিটাৰ সহায়ত আমি দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ উষ্ণতা বা টেম্পাৰেচাৰ কিমান হ'লগৈ 29.3 ডিগ্ৰী চেলচিয়াছ। এই বিক্ৰিয়াটো যথেষ্ট টাইম লাগে, গতিকে আমি কিমানলৈকে উষ্ণতা বৃদ্ধি হয় তাৰ ওপৰত চাওঁ। দেখা গ'ল যে প্ৰাৰম্ভিক অৱস্থাত বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে, 32.3 ডিগ্ৰী চেলচিয়াছ পালেগৈ। আমি শেষলৈকে পৰ্যবেক্ষণ কৰিলে ভাল হ'ব, কিমান ডিগ্ৰী উষ্ণতা বৃদ্ধি হয়, সৰ্বোচ্চ কিমান হ'ব পাৰে চাওঁচোন। অকণমান খৰতকীয়া হ'বলৈ আমি কাছৰ দণ্ড এডালে অলপমান মিশ্ৰণটো অলপ ঘোটালি দিলোঁ বা ষ্টাৰিং কৰিছোঁ, যাতে বিক্ৰিয়াটো অকণমান খৰতকীয়া হয়। আৰু খৰতকীয়া দেখা গ'ল যে টেম্পাৰেচাৰো আগতকৈ দ্ৰুতগতিত বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। অৱশেষত এই বিক্ৰিয়াটো সৰ্বোচ্চ আমি তাপমাত্ৰা 77.9 ডিগ্ৰী চেলচিয়াছ পালোগৈ। আৰু যদি চূণৰ পৰিমাণ আৰু যদি পানীৰ পৰিমাণ বেছি হয়, তেতিয়াহ'লে ইয়াৰ তাপমাত্ৰা 100 ডিগ্ৰী চেলচিয়াছতকৈও পাৰ হৈ যাব পাৰে। কিন্তু আমি কমকৈ লৈছোঁ কাৰণে 77.9 ডিগ্ৰী চেলচিয়াছ হৈছে। অৰ্থাৎ চূণ পানী এই বিক্ৰিয়াটোৰ পৰা আমি গম পালোঁ যে কেলছিয়াম কাৰ্বনেটৰ পানীৰ লগত বিক্ৰিয়াটো এটা তাপবৰ্জী বিক্ৰিয়া। এতিয়া আমি দেখুৱাব লৈছোঁ চূণ পানীৰ লগত কাৰ্বন ডাই অক্সাইডৰ বিক্ৰিয়া।
চূণ পানীখিনি আমি ড্ৰপাৰৰ সহায়ত টেষ্ট টিউবত প্ৰথমে ভৰাই লওঁ। আমি কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰিবলৈ ছডিয়াম বাইকাৰ্বনেট আৰু ভিনেগাৰ বিক্ৰিয়াটো ব্যৱহাৰ কৰিম। পোনপ্ৰথমে আমি ছডিয়াম বাইকাৰ্বনেট টেষ্ট টিউবত আমি ভৰাই ল'ম। এই ছডিয়াম বাইকাৰ্বনেট আমি ঘৰতে উপলব্ধ হওঁ। বেকিং ছ'ডা আমি সহজে উপলব্ধ বা আমি দোকানতে পাওঁ। এতিয়া আমি টেষ্ট টিউবটোত ভিনেগাৰ বা এচিটিক এচিড আমি ঢালি দিম, আৰু ঢালি দিয়াৰ লগে লগে আমি দেখা পাইছোঁ যে বুৰবুৰণিকাৰী বিক্ৰিয়াটো আৰম্ভ হৈছে, আৰু নিৰ্গম নলীয়েদি কি হৈছে কাৰ্বন ডাই অক্সাইড গেছ ওলাই আহিছে, যিটো নেকি আমি চূণ পানীৰ সৈতে আমি বিক্ৰিয়া কৰিবলৈ বা সংঘটিত কৰিবলৈ আগবাঢ়িছোঁ। যেতিয়া আমি এই কাৰ্বন ডাই অক্সাইড চূণ পানীৰ মাজেৰে প্ৰবাহিত বা মাজেৰে পঠিয়াই দিম, আমি দেখা পাইছোঁ যে বুৰবুৰণিকাৰী চূণ পানীখিনি ক্ৰমাৎ কি হৈছেগৈ বগা হ'বলৈ আৰম্ভ কৰিছে। অৰ্থাৎ তাত কি হৈছে কেলছিয়াম কাৰ্বনেটৰ লৱণ প্ৰস্তুত হৈছে। সেই কেলছিয়াম কাৰ্বনেটৰ যিহেতু বগা, আৰু সেই বগা অধক্ষেপখিনি সৃষ্টি হোৱাৰ কাৰণে চূণ পানীখিনি ক্ৰমাৎ বগা হ'বলৈ আৰম্ভ কৰিছে। আৰু এই বগা বিক্ৰিয়াটো আমি স্পষ্টকৈ দেখালে পিছফালৰ আমি এখন ক'লা এটা স্ক্ৰীন ৰাখি দিছোঁ, যাতে আমি স্পষ্টকৈ দেখা পাওঁ যে চূণ পানীখিনি বগা হৈ গ'ল। এই ঘোলা চূণ পানী কিছু সময় থৈ দিয়াৰ পাছত আমি স্পষ্টকৈ দেখা পাইছোঁ যে কেলছিয়াম কাৰ্বনেটৰ অধক্ষেপ আৰু ওপৰত পানীখিনিৰ পৰা সম্পূৰ্ণ পৃথক হৈ তলত গোট খাবলৈ আৰম্ভ কৰিছে, যিহেতু কেলছিয়াম কাৰ্বনেট অদ্ৰৱণীয়। আৰু এই বিক্ৰিয়াটো আমি অন্য ধৰণেও দেখাব পাৰোঁ, যে আমি শ্বাস প্ৰশ্বাসত কি হয় কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, গতিকে এই কাৰ্বন ডাই অক্সাইড যদি আমি চূণ পানীৰ মাজত যদি ফুৱাই দিওঁ বা আমাৰ উশাহ চূণ পানীৰ মাজত যদি পঠিয়াই দিওঁ, কি হয় চূণ পানীখিনি ক্ৰমাৎ বগা হৈ পৰে। অৰ্থাৎ আমাৰ মুখৰ পৰা নিৰ্গত হোৱা কাৰ্বন ডাই অক্সাইডে কেলছিয়াম হাইড্ৰক্সাইড বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেটৰ বগা অধক্ষেপ সৃষ্টি কৰিছে।